লাগে মইনা মদিলি গলে নেলাগে ভাল বিহু জনাইছো মোৰ আন এটি ভিডিঅ' লৈ আৰু আজি দেখিছে একদম বিহুৰ আজাত যিহেতু বিহু আহি আছে গতিকে আৰু আমাৰ আবেগ বিহু আমাৰ অসমীয়া জাতিৰ আবেগ একদম গতিকে বিহুৰ কাৰণে ৰেডি হৈছে বিহুৰ নাচাৰ কাৰণে নহয় ফাৰ্ষ্ট টাইম মই বিহুৰ কাৰণে এটা ফটোশ্বুট কৰি আছো গতিকে তাৰ কাৰণে সোণাপুৰৰ সান্তনা 22 মাইলছত আহিলো এতিয়া কাপোৰযোৰ পিন্ধি আছো গতিকে শ্বুটটো কৰি আৰু ফাৰ্ষ্ট টাইম মই বিহুৰ শ্বুট কৰি আছো আৰু মোৰ লগত আছে সেইদিনা দেখিছে মই ব্ৰাইডেল ফটোশ্বুটটো কৰোঁতে যে মোৰ লগত আছিল প্ৰতীক্ষা খুব ধুনীয়া মেকআপ কৰে গতিকে তাই আহিছে এতিয়া আমি অকমান মেকআপ কৰো আৰু ফটোগ্ৰাফাৰজনো আহিছে গতিকে আপোনালোকে চাই থাকক তো এতিয়া ৰেডি নে ৰেডি আমি এতিয়া মই এতিয়া বহি লৈ মেকআপটো কৰো আৰু আপোনালোকে চাই থাকক আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছো আমাৰ ফালৰ পৰা প্ৰতীক্ষা কৈ দিয়া বিহুৰ শুভেচ্ছা এটা বিহুৰ শুভেচ্ছা থাকিলে চব লাগিব অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা মানে আৰু ভাল হওক গতিকে এতিয়া আমি ভাল ফটোজ পাব ৰিলছ পাব গতিকে পাই থাকিব এতিয়া আমি ৰেডি হওঁ আৰু ফটোগ্ৰাফাৰজন আহিছে আমি ৰেডিয়ে হোৱা নাই মাথা গৰম হৈছে এতিয়াও ৰেডি কৰি আছো গতিকে এতিয়া ৰেডি হৈ লওঁ চাহৰে লগতে চেনাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰত চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰত চেনাই মৰমে বোৱালো ঐ কলি যায় হানি জানে নাচিলে ঐ চুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ আৰু এতিয়া আহি পালো সোণাপুৰৰ পিনে মানে খুব ধুনীয়া প্লেচখিনি ইয়াতে ফটোশ্বুটটো কৰি আছো আৰু এই মেকআপ আৰ্টিষ্ট খোৱাত ব্যস্ত খাই আছে মানে তাই ৰাতিপুৱাৰ পৰা একো খাই অহা নাই গতিকে যা খাই ল খোৱা মেইন ফাৰ্ষ্টতে প্ৰথমতে পেট পূজা আৰু এইপিনে অমল আছে খুব ধুনীয়া ফটোগ্ৰাফী কৰে হাই আপোনালোকে ফটো ৰিলছ যিমান যি আছে গোটেইখিনি যদি মানে চাব বিচাৰে তেন্তে ইনষ্টাগ্ৰামৰ আইডিটো মই ইয়াতে দি দিছোঁ মৃগাক্ষী লহকৰ বুলি প্ৰতীক্ষাৰ তাতেও চাব পাৰিব প্ৰতীক্ষাৰ ইনষ্টাগ্ৰামৰ আইডিটো দি দিছোঁ আপোনালোকে দুইটাতে গৈ ধুনীয়াকৈ ফটোবিলাক চাব পাৰে আৰু এতিয়া আমি উঠোঁ আৰু উঠি দিওঁ ৰ'ব ফুলটো ভাল লাগিছে এইখিনিতো পাৰি প্ৰতীক্ষা কি বজাব জানা মজা আছে আও বেলে লাগছে মাৰি জান নাই ন দিখোতে পৰি ফটোশ্বুটটো হ'ল মানে আৰু বহুত কিবা কিবি ৰিলছ চিলছ বনালোঁ তাৰপিছত ফটোশ্বুটো উঠিলোঁ আপোনালোকে গোটেইবিলাক ইনষ্টাগ্ৰামত দেখাব আৰু ইয়াতো দেখাই পাই থাকিব গোটেইখিনি তথাপিও ৰিলছবিলাক বা আৰু যদি কিবা কিবি যদি মানে চাব ইচ্ছা তথাপি ইনষ্টাগ্ৰামত দেখাব এতিয়া
ঢোলটো মানে ইয়াতে সোণাপুৰৰে ল'ৰাজনৰ পৰা লৈছিলোঁ, বা এজনী ঠিক কৰি দিছিলে। তো এতিয়া কৈছে যে ঢোলটো দি আহিব লাগিব, গতিকে এতিয়া প্ৰতীক্ষা আৰু মই গৈ ঢোলটো দি আহিছোঁ। আৰু আপোনালোকে ফটোবিলাক চাই গম পাইছে কিমান ধুনীয়াকৈ ফটো মাৰিছে তেওঁ। আৰু আগৰ পৰা মোৰ ফেভৰেট ইউটিউবাৰ মোৰ ফেভৰেট ফটোগ্ৰাফাৰ বুলি ক'লে তাৰমানে অমলৰ নামটো আহে। বহুত ধুনীয়া ফটো কৰে সি, বহুত ধুনীয়া, বহুত বেছি। গতিকে আপোনালোকৰ যদি স্পেচিয়েল অকেজন থাকে বা ফটোশ্বুট থাকে কণ্টেক্ট কৰিব পাৰে। মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিছোঁ বা তেনেকুৱা। এতিয়া যাব লাগে আৰু পাৰিবনে? ঠাইখিনি চাওক কি ধুনীয়া, নেচাৰেল, মানে শান্তিত ঠাই একদম ইয়াতে সোণাপুৰতে। আৰু এইপিনে যাব পৰা নাই, মই নোৱাৰিম বাৰু। তাকে নাম লৈ দিয়ক। আৰু এতিয়া ঢোলটো দিব যাব লাগে। ঢোল বেয়া গৰম উঠছে। আৰু এতিয়া আমি জাপি আৰু ঢোলটো দি আহিলোঁ। আৰু এতিয়া পুনৰ গৈছোঁ ৰিজৰ্টলৈ। আৰু এইপিনে প্ৰতীক্ষাই চলাই আহিছে। গতিকে বহুত বেছি ভাল লাগিল। ব'লক এতিয়া এই মানে ড্ৰেছযোৰ চেঞ্জ কৰি যাব লাগে এতিয়া খালি। আৰু এতিয়া আহিবলৈ সান্তনা 22 এইখন। সান্তনা 22/6 ৰিজৰ্টখন। তো আৰু খুব ধুনীয়া দেই ঠাইখিনি, মানে এইখন ৰিজৰ্টখন খুব ধুনীয়া। আৰু মই মডাৰ্ণ সৰস্বতীখন যেতিয়া কৰিছিলোঁ ইয়াতে আমি এটা ড্ৰিম বাৰৰ এটা চিন কৰিছিলোঁ। চ' আমি ইয়াতে শ্বুটিংখিনি কৰিছিলোঁ। গতিকে আপোনালোকো আহিব পাৰে, খুব ধুনীয়া। আপোনালোকে যদি মানে মডাৰ্ণ সৰস্বতীখন যদি চাইছে তেন্তে ধৰিব পাৰিছে চাগে আমি তাতে বিকাশ দা আৰু মই এইটো ৰুমত, মানে পিকা আৰু ভূষণ দা সিহঁতেও ইয়াতে কৰিছিল গোটেইখিনি। আমি এইপিনৰ পৰা এটা ৰিলচ আছে নহয়, আমি এইপিনৰ পৰা এনেকৈ ওলাই অহা। তো খুব ধুনীয়া ঠাইখিনি চাওক। কি গৰম লাগিছে গৰম। তো আহি পালোঁ। আৰু মোৰ কি প্ৰব্লেম হৈছে, মই যেতিয়া ৰাতিপুৱা মানে ঠাইখিনি চাব গৈছিলোঁ, তাৰপিছত চাব যাওঁতে তাতে আছিল কুকুৰ আছিল। মানে কুকুৰ থাকোঁতে কুকুৰৰ ভয়ত মানে মই সেইখিনিতো দেখিছে ন কেনেকুৱা মানে বেয়া ঠাই। তাৰপিছত তাতে মই নামিব আহিব ধৰিলোঁ। গতিকে ভৰিখনত অকণমান মচকা খাইছোঁ, অকণমান বিষাই আছে, নাজানো আৰু কি হয়, যাৰ কাৰণে মই মানে ঠিকে আছে, তথাপিও অকণমান বিষাই আছে। মেচ চেঞ্জ কৰিলোঁ, কিন্তু বম ভোক লাগিছে। সেইকাৰণে কিবা এটা ফাৰ্ষ্ট অৰ্ডাৰ দিলোঁ। মানে বম পিয়াহ লাগিছে, বম ভোক লাগিছে, চব একদম দেখাইছোঁ। কোল্ড ড্ৰিংকছ খাই লৈছোঁ। কেনেকুৱা ভোক লাগিছেনে? বহুত ভোক লাগিছে। বম ভোক লাগছে। ফুটটোৰ দাগ হৈ গৈছে। এই কেনেকৈ যাব এইটো? যাব ন? গ'লে চাগে। চিকেন ফ্ৰাইড ৰাইচ। কি হ'ল? তো বেয়া ভোক লাগছে একদম। বমটো কল আৰু খুব তেজ ওলাইছিলে শুকাই গ'ল। দেখাই দিয়া এতিয়া। মোৰ সোণা পিন্ধে কাণৰ অৱস্থা চাওক, বহুত বেয়া হৈ গৈছে। মানে এইটো মোৰ কাণৰ ফুটা একদম সৰু আৰু সেইডাল মানে বহুত ডাঙৰ। একদম জোৰ কৰি সোমাই দিলোঁ, এতিয়া তেজ ওলাই শুকাই গ'ল। কাণতে তেজ ওলাই, কাণতে শুকাই গ'ল। আপোনালোকে ইয়াৰ আহিব পাৰে, খুব ধুনীয়া ৰিজৰ্টখন সোণাপুৰতে। গতিকে মানে আৰু চব হয়, বাৰ্থডে চেলিব্ৰেশ্যন চব অকেজনলৈ আপোনালোকে আহিব পাৰে, যি লাগে চবখন পাব। আৰু জলদিও দিছে ন? বহুত জলদি বনাই দিছে। আমি কৈছোঁ ৰ'ব লগা নহ'লে, জলদি দিছে। 5 মিনিটমানতে দি দিছে। আৰু এইপিনে এতিয়া আমাৰ ৰিলচৰ এডিট চলি আছে। আৰু এইটো প্ৰতীক্ষাৰ একাউণ্ট, এইটো দেখিছে। গতিকে আপোনালোকে ইয়াতে গৈ মানে যিকোনো আপোনালোকৰ অকেজন মেকআপৰ যিকোনো মুঠতে ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মেছেজ কৰিব পাৰে। প্ৰতীক্ষা ব্ৰেম এইবিলাক দেখিছে। এইদিনা মই সেইটো যে উঠিছিলোঁ সেইটো। গতিকে আপোনালোকে খুব ধুনীয়া মেকআপ কৰে, আপোনালোকে কণ্টেক্ট কৰক। আৰু এইপিনে চব একদম ফিনিছ, গোটেই খাই শেষ কৰিলোঁ আৰু এতিয়া যাব লাগে।
যাব লাগে হেলমেটটো ল'ব লাগিব এনেকৈ যাওঁ মানে হেলমেটটো থাকিব হেলমেটটো নহ'লে লাজ লাগিলে হয় ইয়াতে আৰু ক'ত মানে ফেচৱাছটো কৰিব নোৱাৰি গতিকে ৰুমত গৈয়ে ভালকৈ কৰিব লাগিব আৰু মই পূৰা একদম হেলমেট পিন্ধি যাম নহ'লে লাজ লাগে তো যোৱাকালি মই শ্বুটটো কৰি আহিলোঁ আহিবতো অকণমান দেৰিয়ে হ'ল কিন্তু মই যিখিনি গহনা ব্যৱহাৰ কৰিছিলোঁ মোৰ জোনবিৰি কাণফুলিযোৰ মই দুগদুগীৰ পৰা লৈছিলোঁ চানমাৰীত যিখন দুগদুগী আছে খুব ধুনীয়া সকলো মানে বহুত কালেকশ্যন আছে সিহঁতৰ গতিকে আৰু ধুনীয়াকৈ দি দিছে এইখিনি তাত ৰিটাৰ্ণ কৰিব লাগিব তো ইয়াত দুগদুগী পালোঁ চানমাৰীৰ গহনাখিনি দিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে বাই বাই